Hello viewers, welcome to my YouTube channel JS77 Rider on YouTube. তো মহাশিৱৰাত্ৰি অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালো। তো সেইদিনা আছিলে শিৱৰাত্ৰি আৰু বিৰাতে এটা পবিত্ৰ দিন হয়। শিৱ বাবাক পূজা হয়। চাওকচোন, এয়া হৈছে আমাৰ নগাঁও মৰিকলং ঢেপাজনৰ শিয়ালেখোৱা, য'ত মানে আয়োজন কৰা হৈছে মহাশিৱৰাত্ৰি পূজাৰ দিনা। তো বিৰাতে মানে ভাল লাগিছে পৰিৱেশটো, আৰু মোৰ লগৰে ধন্তি দেখি পেলাই মাত দিলে। তো দিনত আহিছিলোঁ চিমিৰ লগত, ফাৰ্ষ্টতে দেখাইছিলোঁ। তো তাইক ঘৰত থৈ মানে আকৌ ৰাতি ৰিটাৰ্ণ আহিলোঁ। এয়া ফ্ৰেণ্ড চাৰ্কল হয়, তপন, ধনদা, তাৰ পাছতে এইফালে জানুদা। তো সেই শিয়ালেখোৱাতে মৰিকলং ঢেপাজনৰ শিয়ালেখোৱাতে এয়া হৈছে দুলদা। এয়া মানে ৰাতিৰ পৰিৱেশ আৰু লাইটিং মানে ইমানেই ধুনীয়া লাগিছে। এইফালে চলি আছে নামতি পাৰ্টি আৰু মানে খুব এটা সুন্দৰ পৰিৱেশ। আৰু তাৰ মাজতে আপোনালোকলৈ বুলি এটা ব্লগ মই মানে ক্ৰিয়েট কৰি আছিলোঁ শিৱৰাত্ৰিৰ পৰিৱেশতে। আৰু এয়া হৈছে ওপৰ পাথৰি অন্য এখন শিৱস্থান, য'ত মানে নামতি পাৰ্টি হৈছে। তাতো গৈ অলপ ৰেকৰ্ডিং কৰিলোঁ। তো আজিৰ ব্লগটোত মানে শিৱৰাত্ৰিৰ পৰিৱেশটো কেনেদৰে কটালোঁ তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আকৌ এদিন লগ পাম অন্য এটা ব্লগৰ সৈতে। আজিলৈ বাই বাই।